কবিতাৰ কথা আৰু পাঠ কংকন কলিতা। অশোকদাৰ দিনত হয় গাঁৱৰ চুকে চুকে চিচিবকৰ মস্ত মস্ত ৰাস্তা। তাকে দেখি গাঁৱৰ মানুহগিলাৰ মুখত ফুৰ্তিৰ মস্ত ফটকা। ঘৰে ঘৰে খানছি 12,000 টকা পায়খানাৰ গাটা। মোবাইল পেহীয়ে মিটিঙত কৈছি এনাহা নামেলে 1000 দিন যাতে থাকা। গাঁৱৰ ৰূপজোৰবানীয়ে বাহিৰৰ কুৰমাৰ মন পাগলা কৰছি। 10 বছৰ মূৰত ঘৰত আহা হৰেণে পাৰি গেছি চকুৰ নক্সা। চকুত হাইমাছ লাইটৰ পোহৰ বলছি। একলাখান নলবাৰীৰ নতুন নক্সা। অশোকদাই নলবাৰীৰ ৰাসক দিছি নতুন মাত্ৰা। উন্নতিৰ জখলাত বগেছি হাজাৰ হাজাৰ দুখীয়া জনতা। ভোট নেতা ডেকা আবুয়েও কৈছি এই অশোক মোৰ বেটা, ভগৱানে কৰক আয়ুস লাম্বা। ডেকা আবু বিৰোধী খুঁজছি এনাহান নলবাৰীৰ নক্সা তন্দে কেতিয়াবা কৰিব পাইছা না? কেৱল লুটি পুটি পঞ্চায়তৰ পইচাগিলা খাইছা। নাওকা নাটায়ো আজি বাজাৰত যাব পৰা হৈছে, কাৰণ গাঁৱৰ ব্লকৰ ৰাস্তাই দি বেটাৰী ৰিক্সা চলছি। ইলেকশ্যনত বেয়া পোৱা হাজাৰ হাজাৰ ভোটাৰ আজিকালি মন গলছি। সকাল গাঁৱত বুঢ়াগিলাই লগ লাগি শৰ্মাদাক পাউৰা জ্বলি দি ন খুৱাইছি। শৰ্মাদাই পিএছনলৈকে অট্টত ঘূৰি ফুৰিছি। দুয়াকে কৈছি এয়াহে আমাৰ জনপ্ৰতিনিধি। শৰ্মাদাৰ কাষত আসপ্ৰা মানুহ দেখি ভয় খাইছি। হালৈ দাস হাজৰিকাহঁতে জ্বলি জ্বলি মৰছি। থানাৰ চকত মেল পাতছি। পাগলাবাৰৰ মাটি মানুহ শৰ্মাদা, আপনি এনকে কাম কৰি যান, আপনার নাম ঘরে ঘরে হক, নগেন হতেও কর্মসংস্থাপন পাক। মোৰ বেয়ালা কাদু বুঢ়াইও আপনার নাম লৈ আপনি কোনো শ্মশান খানতে মৰা।